হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰ ৰাতিপুৱাই মায়ে মই দুইজনী আগফালে বাৰাণ্ডাতে বহি চাহ খাই আছোঁ। ঠাণ্ডা দিনৰ ৰ'দত বহি চাহ খোৱা মজাই বেলেগ, চাহ বা ভাত খোৱা মজাই বেলেগ। এয়া মই ডিম আৰু ময়দা দি বনাইছিলোঁ মালপোৰা, এয়া খাই ল'লোঁ। মাহঁত ভাত পানী খাই আজৰি হৈ এফালে গৈছে, মানে বিশেষ কাম এটা আছে। ময়ো ৰ'দতে বহি ভাতকেইটা খাই ল'লোঁ মাহঁত যোৱাৰ পিছত। এফালে আকৌ মাহঁতো পালেহি, সোনকালে পালেহি বাৰু। এয়া চাহ বনাই দিলোঁ। মোৰ কাৰণে লৈ আহিছিলে কমলা টেঙা খাবৰ কাৰণে আনিবলৈ গ'লোঁ বাৰীলৈ। ধনিয়া পাত, মানে ধনিয়া, জলকীয়া, নিমখ এনেকৈ কমলা টেঙাৰ লগত কুটি খালে ভাল লাগে খাই। এয়া খাই ল'লোঁ চবেই। তাৰপৰা মায়ে গাহৰি মাংস আনিছিলে, গাহৰি, লাই শাক এনেকৈ ৰাতি সাঁজ বনালে আৰু মাছো আছিলে। ভাতকেইটাও খাই ল'লোঁ। এয়া পিছদিনাখন আমাৰ মৰণা মৰা নাই, হ'লে মৰণা কাটি আছে, পিছবেলালৈ মাৰিব। ভাত দেৰিকৈ খাম, সেইটো কাৰণে ৰুটিয়ে খালোঁ। এফালে ঘৰৰ কামো লগাই আছে, মানে ৰঙালাও তুলি উলিয়াইছে। এয়া কাম কৰা মানুহকেইটাক চাহো দি ল'লোঁ। এয়া ষ্টুডেণ্ট এগৰাকী আহিছিলে, আজি